হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম কাইলৈ দিয়া হ'ব যে ADRE ৰিজাল্ট, তাতে কাট অফ কিমান আহিব আৰু কেটেগৰী ৱাইজ চাব পাৰিব আপোনালোকৰ কাট অফখিনি কিমান কি কাট অফ আহিব এইখিনি আপোনালোকে দেখা পাব। কালি আপোনালোকৰ অফিচিয়েল ৱেবছাইটত কাট অফখিনিও আপোনালোকক আপলোড কৰি দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। চাওকচোন কি কৈছে হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু এটা নটিচ আহিছে যে নটিচত কি আহিছে আমি জানিম। ইয়াতে চাব পাৰে আপোনালোকে গভৰ্ণমেণ্ট অফ আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজৰ পৰা এখন নটিচ ওলাইছে। ইয়াতে চাব পাৰে কি কৈছে যে দ্য প্ৰভিজনেল ৰিজাল্ট অফ দ্য ৰিটেন এক্সামিনেশ্যন OMR বেষ্ট ফৰ দ্য ভেৰিয়াছ ক্লাছ 3 পোষ্ট এজ এডভাৰটাইজ উইথ ইয়াতে এডভাৰটাইজ নাম্বাৰখিনি দিয়া হৈছে। আপোনালোকে চাব পাৰে 30 তাৰিখে হোৱা ইয়াতে আপোনালোকৰ আণ্ডাৰ দ্য ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট ইয়াতে গ্ৰেড উইল বি ইয়াতে ডিক্লেয়াৰ্ড অন 7/3/2025 7 তাৰিখে অহাকালি আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। এণ্ড দ্য ৰিজাল্ট কেন বি ভিউড বাই ইণ্ডিভিজুৱেল কেণ্ডিডেট ইন দ্য অফিচিয়েল ৱেবছাইট অফ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। ইয়াতে আপোনালোকে কৈছে যে আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে ইণ্ডিভিজুৱেলি দেখা পাব। আপোনাৰ ইয়াতে চাব পাৰে। তাৰপিছত কৈছে যে ইয়াতে এডুকেশ্যনেল আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডত আপোনালোকৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব। তাৰপিছত ৱেবছাইটসমূহ ইয়াতে দিয়া হৈছে www.site.sevaonline.org এণ্ড অফিচিয়েল ৱেবছাইট অফ গভৰ্ণমেণ্ট অফ আছাম। ইয়াতে চাব পাৰে দ্য কেণ্ডিডেট কেন ভিউ দিয়াৰ ৰিজাল্ট বাই এণ্টাৰিং দিয়াৰ এপ্লিকেশ্যন নাম্বাৰ and the passport that was used at the time of filling the applications and downloading of the admit card. আপোনালোকে আপোনালোকৰ ৰিজাল্টসমূহ চাবলৈ আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো আপোনালোকে ফিল আপ কৰি দিলে আপোনালোকৰ ৰিজাল্টসমূহ আপোনালোকে দেখা পাই যাব। ইয়াতে কৈছে যে ছাকচেছফুল কেণ্ডিডেট অফ দ্য ৰিটেন এক্সামিনেশ্যন OMR বেষ্ট উইল হেভ টু এপিয়াৰ ফৰ দ্য নেক্সট লেভেল অফ দ্য টেষ্ট and verification of document. The detail which will be notified later on. আপোনালোকে যদি ৰিটেন এক্সামত পাছ হৈছে OMR বেষ্ট এক্সামত আপোনালোকে যদি পাছ হৈছে তেতিয়াহ'লে আপোনালোকে নেক্সট ৰাউণ্ডলৈ আপোনালোকক পঠোৱা হ'ব আৰু ভেৰিফিকেশ্যন কৰোৱা হ'ব ডকুমেণ্ট। এই নেক্সট আপোনালোকৰ যদি টেষ্ট হ'ব সেইখিনি আপোনালোকক পিছত জনোৱা হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। আৰু ইয়াতে কৈছে যে দ্য ৰিজাল্ট অফ দ্য কেণ্ডিডেট ডিক্লেয়াৰ্ড টু বি কোৱালিফাইড ফৰ দ্য নেক্সট লেভেল অফ টেষ্ট আৰু প্ৰভিজনেল এণ্ড ছাবজেক্ট টু ফুলফিলমেণ্ট অফ দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া এজ প্ৰেছক্ৰাইবড ইন দ্য এডভাৰটাইজমেণ্ট এণ্ড ভেৰাচিটি অফ দ্য ডকুমেণ্ট এণ্ড ডিক্লেৰেশ্যন মেড ডিউৰিং ফিলিং অফ দ্য অনলাইন এপ্লিকেশ্যন। ইয়াতে কৈছে যে আপোনালোকৰ যদি ৰিজাল্টটোত এনেকুৱা আহিব, যদি আপোনালোকে পাছ হৈছে তেতিয়াহ'লে আপোনালোকক আহিব যে কোৱালিফাইড ফৰ দ্য নেক্সট লেভেল টেষ্ট এনেকুৱা আহি যাব আপোনালোকৰ তাত। তাৰপিছত কৈছে যে দ্য কাট অফ ইচ কেটেগৰী অফ পষ্ট ইন ৰেচপেক্ট অফ পেপাৰ 3, পেপাৰ 4 এণ্ড পেপাৰ 5 উইল অলছ' বি এভেইলেবল ইন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। আপোনালোকৰ কাট অফ মাৰ্কছখিনিও আপোনালোকক আপলোড কৰা হ'ব। পেপাৰ 3, পেপাৰ 4 এণ্ড পেপাৰ 5 আপোনালোকৰ ৱেবছাইটত আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডত আপোনালোকৰ কাট অফখিনিও আপোনালোকক দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে।